সংগঠিত হয় সদৌখন নাৰী শক্তি সন্তা হৈ তীব্ৰ গৰিহণা জনাইছোঁ। ডুমডুমা অঞ্চলৰ মাত্ৰ 4 বছৰীয়া নিষ্পাপ শিশুৰ ওপৰত জঘন্য অসহনীয় যি অমানৱীয় ধৰ্ষণ কাণ্ড যোৱা 1 জুলাই তাৰিখে সংগঠিত হৈছে আৰু এই ধৰ্ষণ কাণ্ডই সঁচাকৈ সমগ্ৰ সমাজক লজ্জিত তথা স্তম্ভিত কৰি তুলিছে। আমাৰ সমাজখনত আমি বাৰম্বাৰ এনে ঘটনা দেখিবলৈ পাইছোঁ। শিশুৰ পৰা বৃদ্ধালৈকে কোনো নাৰীয়ে সুৰক্ষিত নহয়। আজি আমি প্ৰশাসনৰ কাষ চাপিব লগা বাৰম্বাৰ হৈছে, কিন্তু এই সমস্যাৰ পৰা আমি সমাধান পোৱা নাই। আজি আমি দেখিবলৈ পাইছোঁ এগৰাকী নিষ্পাপ শিশুৰ ওপৰত, তেখেতৰ একো দুখ নাছিলে, কিন্তু তেখেতৰ ওপৰত এনেকৈ 15 বছৰীয়া শিশুৱে কিশোৰীৰ ওপৰত ধৰ্ষণ কৰিছে। সঁচাকৈ লজ্জিত আমাৰ সমাজৰ কাৰণে। আৰু আমি সদৌখন নাৰী শক্তি সন্তা হৈ এই ঘটনাক তীব্ৰ গৰিহণা জনাইছোঁ। আৰু আমাৰ শিক্ষাৰ অভাৱৰ কাৰণত চাগে এই ঘটনাসমূহ আমাৰ সংঘটিত হৈছে, কাৰণ শিক্ষাৰ অভাৱ হ'লে মানুহে নিজৰ সুস্থ মগজ হেৰাই দিব লগা হৈছে। এই কাৰণে আমি দেখিবলৈ পাইছোঁ বাৰম্বাৰ আমাৰ সমাজখনত এনেকৈ লজ্জাজনক অসহনীয় যিবোৰ ঘটনা আমি দেখিবলৈ পাইছোঁ, হৃদয় বিদাৰক ঘটনা আমি দেখিবলৈ পাইছোঁ। আমি সদৌখন নাৰী শক্তি সন্তা হৈ প্ৰশাসন তথা চৰকাৰক ক'ব বিচাৰোঁ যে আমাৰ প্ৰশাসন আৰু চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে আমাৰ নাৰীসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। আমি বাৰম্বাৰ দাবী জনাইছোঁ নাৰীসকলক এক সুৰক্ষা বলবৎ কৰি দিব লাগে, যাতে কোনো কালপ্ৰিটে জেল হাজতলৈ প্ৰেৰণ কৰাৰ পাছত যাতে তেখেতসকলে এই জেলৰ পৰা ওলাই আহিবলৈ মুক্ত আকাশৰ তলত যাতে তেখেতসকলে জীৱন যাপন কৰিব নোৱাৰে, তেনেকৈ এটা আইন বলবৎ কৰিব লাগে। সদৌখন নাৰী শক্তি সন্তা হৈ এই যিসকল কালপ্ৰিট আছে তেখেতসকল ওলাই নোহোৱাকৈ তেনেকৈ আইন বলবৎ কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। গতিকে আমি দেখিবলৈ পাইছোঁ আজি ডুমডুমা আৰক্ষী থানাত আমি আমাৰ যি কালপ্ৰিট আমাৰ ল'ৰা 15 বছৰীয়া ইতিমধ্যে পুলিচ প্ৰশাসনে কৰায়ত্ব কৰিছে আৰু তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিছে। অকল জেল হাজতলৈ প্ৰেৰণ কৰিলেই নহ'ব, তেখেতক উচিত শাস্তি প্ৰদান কৰিব লাগিব। প্ৰশাসনক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেখেতসকলৰ সঁহাৰি পায় আৰু সেই ল'ৰাজন যাতে এই পুলিচ প্ৰশাসনৰ হাতৰ পৰা যাতে হাত সাৰি ওলাই আহিব নোৱাৰে, এনেকৈ শাস্তি প্ৰদান কৰিব লাগে। এয়াই সদৌখন নাৰী শক্তি সন্তা আওপা হৈ দাবী জনাইছোঁ।